বন্ধু বান্ধৱীসকল, আপোনালোকে হয়তো আপোনালোকৰ জীৱনত বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সাম দিছে। আপোনালোকে হয়তো সকলোৱে জানে যে কম্পিটিটিভ এক্সামত আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে আপোনালোকে কেনেকৈ সময়বোৰ মেইনটেইন কৰিব। আপোনালোকে যিকোনো কুৱেশ্যন এনচাৰ কৰিবলৈ যোৱাৰ আগতে আপোনালোকে কিছুমান শ্বৰ্ট ট্ৰিক জানিব লাগিব আৰু কম সময়ৰ ভিতৰত তাৰ উত্তৰবোৰ উলিয়াব পাৰিব লাগিব। আপোনালোকৰ আজি সুবিধাৰ্থে স্কোয়াৰ সংখ্যাবোৰ অতি কম সময়ৰ ভিতৰত কেনেকৈ ইয়াৰ উত্তৰটো উলিয়াব পাৰি তাৰ ওপৰত লক্ষ্য কৰি এই ভিডিঅ'টো বনাইছোঁ। আপোনালোকে মোৰ এই ভিডিঅ'টো চালে অকণো সংকোচ নোহোৱাকৈ অতি কম সময়ৰ ভিতৰত স্কোয়াৰ সংখ্যাৰ মানবোৰ উলিয়াব পাৰিব। বন্ধু বান্ধৱীসকল, তেনেহ'লে আশা কৰিছোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাব বুলি। তেনেহ'লে বলক ফ্ৰেণ্ডসকল, পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকক মই ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে এটা গুৰুত্বপূৰ্ণ বিষয় কৈ থৈ দিওঁ। যেতিয়া আমি কোনো এটা স্কোয়াৰ সংখ্যাৰ মানসমূহ ছেপাৰেটকৈ স্কোয়াৰ কৰিম, যদি স্কোয়াৰ কৰি পোৱা মানটো এটা সংখ্যাৰে শেষ হয় তেনেহ'লে তাৰ আগত এটা শূন্য বহাই দিব লাগে। যদি দুটা সংখ্যাৰে শেষ হয় তেনেহ'লে যিটো সংখ্যা পালোঁ সেই সংখ্যাটোৱে ডাইৰেক্টলি বহাই দিব লাগে। আপোনালোকে হয়তো ভিডিঅ'টো চালে বুজি পাব। মই প্ৰথমতে লৈছোঁ 46 স্কোয়াৰ। এতিয়া এই সংখ্যাটো স্কোয়াৰ কৰোঁতে আপোনালোকে তাত থকা প্ৰত্যেকটো সংখ্যা পৃথক পৃথককৈ স্কোয়াৰ কৰিব লাগিব। হ'ল। এতিয়া আমি 4ক যদি স্কোয়াৰ কৰোঁ তেনেহ'লে কিমান হ'ব? 16। দুটা সংখ্যাৰে শেষ হৈছে, সেইকাৰণে ডাইৰেক্ট দুয়োটা সংখ্যা বহাই দিলোঁ। এতিয়া যদি 6ক স্কোয়াৰ কৰোঁ তেনেহ'লে কিমান হ'ব? 36। সেইকাৰণে আমি বহাই দিম 36। তাৰ পাছৰ ষ্টেপটো হ'ব কি? ইয়াত থকা প্ৰত্যেকটো সংখ্যা আমি কি কৰিব লাগিব? পূৰণ কৰিব লাগিব। তেনেহ'লে কিমান? 4 × 6 × 2 কিমান হ'ব? 4 × 6 24। 24 লগত আকৌ 2 ইনটু আছে, তেনেহ'লে কিমান হ'ব? 24 আৰু 2 ইনটু কৰিলে কিমান হ'ব? 48। হ'ল। এই সংখ্যাটো এতিয়া ইয়াৰ লগত প্লাছ কৰিব লাগিব। ইয়াৰ লগত প্লাছ কৰা নিয়মটো হৈছে ইয়াৰ পৰা 11 বাদ দি এই মানটো ইয়াত বহাই দিব লাগে। তাৰ পাছত গোটেইকেইটা যোগ কৰিব লাগে। 11 বাদ দিলে তেনেহ'লে মানটো ইয়াত পৰিব 48। পৰিলে তাৰ পাছত আপুনি ইয়াত প্লাছ চিনটো দি ল'ব। হ'ল। তাৰপাছৰ কামটো আপুনি যোগ কৰিব লাগিব। তেনেহ'লে কিমান থাকিব? 6। 3 × 8 11। উকুলিব কিমান? 1। 6 × 4 10। উকুলা একটো দি কিমান হ'ব? 11। 11ৰ কিমান বহিব? 1। 1 আছে, ইয়াত 0 আছে, তেনেহ'লে কিমান? 1। তেনেহ'লে উকুলা একটো দি কিমান হ'ব? 2। তেনেহ'লে 2। বুজি পাইছেনে? অতি কম সময়ৰ ভিতৰত যিকোনো ধৰণৰ মেথছ আপুনি কৰিব পাৰিব স্কোয়াৰ সংখ্যাবোৰ। আশা কৰিছোঁ আপুনি বুজি পাইছে। যিমান কৰিব সিমান শিকিব। তাৰ পৰৱৰ্তী সংখ্যাটো লৈছোঁ এবাৰ 91 স্কোয়াৰ। এতিয়া আপোনালোকে কি কৰিব লাগিব? ইয়াত থকা সংখ্যাবোৰ স্কোয়াৰ কৰিব লাগিব। তেনেহ'লে 9ক স্কোয়াৰ কৰিলে কিমান হ'ব? 81। 1ক স্কোয়াৰ কৰিলে কিমান হ'ব বাৰু? 1। এইখিনিতে মনত ৰাখিব, আপোনালোকক ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে কৈ গৈছিলোঁ, যদি কোনো এটা সংখ্যা স্কোয়াৰ কৰোঁতে সেই স্কোয়াৰ কৰি পোৱা মানটো যদি এটা সংখ্যাৰে শেষ হয় তেনেহ'লে তাৰ আগত এটা শূন্য বহাই দিব লাগে। এতিয়া আমি 1টো স্কোয়াৰ কৰিলে কিমান পাম? 1 এটা সংখ্যাৰে শেষ হৈছে, সেইকাৰণে ইয়াৰ আগত কি বহাব লাগিব? শূন্য এটা বহাব লাগিব। তেনেহ'লে শূন্য বহাই দিলোঁ। এই মানটো আমি ইয়াত বহাই দিলে তেনেহ'লে কিমান হ'ব? 0 1। বুজি পাইছেনে? আশা কৰিছোঁ বুজি পাইছে। তাৰ পাছৰ ষ্টেপটো হ'ব কি? ইয়াত থকা সংখ্যাবোৰ পূৰণ কৰিব লাগিব। তেনেহ'লে কিমান? 9 পূৰণ 1 পূৰণ 2 পূৰণ কৰিব লাগিব। মই আগত কৈ নগ'লোঁ দেই, এই 2টো যে পূৰণ কৰিব লাগে কৈ নগ'লোঁ, তথাপি দুখাই দিছোঁ, বুজি পাইছে বুলি মই ধৰি লৈছোঁ। এবাৰ ইয়াত বুজাই দিছোঁ চোৱা। 9 × 1 লগতে ইয়াত থকা স্কোয়াৰটো পূৰণ কৰিব লাগে। হ'ল। তেনেহ'লে কিমান? 9 × 1 9, আকৌ 2 ইনটু হ'লে কিমান হ'ব? 18। হ'ল। 18। এতিয়াৰ তাৰ পাছৰ ষ্টেপটো কি হ'ব? ইয়াত থকা সংখ্যাটো ইয়াত যোগ কৰিব লাগে। এই সংখ্যাটো ইয়াত যোগ কৰা নিয়মটো মই কৈছিলোঁ, 11 বাদ দি তাৰ পাছত বহাব লাগে। তেনেহ'লে 11 বাদ দিলে সংখ্যাটো ইয়াত পৰিব 18। তাৰপিছত কি চিন দিব লাগে?
প্লাছ চিন দিব লাগিব হ'ল তাৰপিছত আপোনালোকে যোগ কৰক কিমান থাকিব 1828 অতি কম সময়ৰ ভিতৰত উলিয়াব পাৰিছে হয়নে তাৰ পাছত মেথছটো লৈছোঁ তিনিটা সংখ্যা থকা 812 স্কোয়াৰ এই সংখ্যাটো স্কোয়াৰ কৰোঁতে আপোনালোকে গুৰুত্ব দিব লাগিব এই সংখ্যাটো শতকতকৈ কিমান বেছি যদি শতকতকৈ অলপহে বেছি তেনেহ'লে যিমান সংখ্যাটো বেছি আছে সেই সংখ্যাটো ওপৰত মাইনাছ কৰি দেখুৱাব লাগিব আকৌ সেই সংখ্যাটোকে তলত প্লাছ কৰি দেখুৱাব লাগিব কোনো এটা শতক ঘৰ পাবলৈ বেছি বাকী নাই তেনেহ'লে যিমান সংখ্যাৰ শতক ঘৰ পাবলৈ বাকী আছে সেই সংখ্যাটো ওপৰত প্লাছ কৰিব লাগিব আৰু তলত কি কৰিব লাগিব মাইনাছ কৰিব লাগিব মেথছটো কৰিলে বুজি পাব মই কৰি দিছোঁ এই সংখ্যাটো 800ৰ পৰা কিমান বেছি বাৰু 12হে বেছি সেইকাৰণে আমি সংখ্যাটো আমি এনেকৈ লিখিব লাগিব 812 লিখি পিনে যিমান সংখ্যাটো বেছি আছে সেই সংখ্যাটোৰ ওপৰত কি কৰিব লাগিব মাইনাছ কৰি দিব লাগিব দুখালো আমি -12 আকৌ এই সংখ্যাটোকে তলত কি কৰিব লাগিব প্লাছ কৰি দেখাব লাগিব তেনেহ'লে 12 আমি প্লাছ কৰি দেখালো তাৰ পাছত ষ্টেপটো হ'ব কি এই সংখ্যাটোৰ পৰা এই সংখ্যাটো কি কৰিব লাগিব বিয়োগ কৰিব লাগিব 812 ৰ পৰা যদি 12 মাইনাছ কৰোঁ তেনেহ'লে থাকিব কিমান 800 থাকিব তাৰ পাছত আপুনি ইনটু চিন দিব এতিয়া এই সংখ্যাটোৰ লগত এই সংখ্যাটো কি কৰিব লাগিব প্লাছ কৰিব লাগিব তেনেহ'লে যোগ কৰিলে কিমান হ'ব 824 তাৰ পাছত আপুনি ইফালে আণ্ডাৰলাইন কৰক আণ্ডাৰলাইন কৰাৰ পিছত এই 12 টো স্কোয়াৰ কৰিব লাগিব 12 ৰ স্কোয়াৰ কৰিলে হয় 144 তাৰ পাছত ষ্টেপটো হ'ব 100 ডিভাইডেড কৰিব লাগিব 100 ডিভাইডেড কৰিলোঁ যেতিয়া আমি 100 ডিভাইডেড কৰিম তেতিয়া ইফালে সংখ্যাটো কি দুটা সংখ্যাৰ বন্ধ হৈ যাব ই কাৰো লগত প্লাছ মাইনাছ নহয় হ'ল মনত থাকিব আৰু ইয়াক ডিভাইডেড কৰিলে কিমান থাকিব 8 হ'ল 8 টো এতিয়া কি কৰিব লাগিব ইয়াৰ লগত পূৰণ কৰিব লাগিব তেনেহ'লে পূৰণ কৰিলে কিমান হ'ব 8 × 4 পূৰণ কৰিলে কিমান হ'ব 32 32 কিমান বহিব 2 বহিব খুলিব কিমান 3 8 × 2 কিমান হ'ব 16 16 ৰ লগত যদি মই 3 প্লাছ কৰোঁ তেনেহ'লে কিমান হ'ব 19 ৰ 9 খুলিব 1 8 × 8 কিমান হ'ব 64 64 লগত 1 প্লাছ কৰিলে কিমান হ'ব 65 এই সংখ্যাটো আমি আকৌ ইয়াত ডাইৰেক্ট তেনেকুৱাকৈ বহাই দিম তাৰ পাছত কি কৰিব লাগিব এই সংখ্যাটো ইয়াৰ কি কৰিব লাগিব প্লাছ কৰিব লাগিব এতিয়া প্লাছ কৰা নিয়মটো হ'ব যি দুটা সংখ্যা বন্ধ হৈ গৈছিল সেই দুটা সংখ্যা আপুনি প্ৰথমতে লিখি ল'ব লাগিব লিখি ল'লো তাৰ পাছত কিমান বাকী আছে বা 1 বাকী আছে সেই 1 টো ইয়াৰ লগত প্লাছ কৰিব লাগিব এই 1 টো ইয়াত প্লাছ কৰিলে কিমান হ'ব 2 আৰু 1 যোগ কৰিলে কিমান হ'ব 3 তাৰপাছত কিমান থাকিব 9 তাৰপাছত কিমান থাকিব 5 তাৰপাছত 6 অতি কম সময়ৰ ভিতৰত উলিয়াব পাৰিছেনে যিমান কৰিব আপোনালোকে সিমান অতি কম সময়ৰ ভিতৰত উলিয়াব পাৰিব আপোনালোকে 1 ৰ পৰা 1000 লৈ যিমান স্কোয়াৰ সংখ্যা নাথাকক মোৰ এই ট্ৰিক্সটো ব্যৱহাৰ কৰিলে 5 ছেকেণ্ড বা 4 ছেকেণ্ডৰ ভিতৰতে উলিয়াব পাৰিব বুলি মই আশা কৰিছোঁ এতিয়ালৈ যদি আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব যিমান পাৰে আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিব যাতে সকলো বন্ধু বান্ধৱীয়ে মোৰ এই ভিডিঅ'টোৰ পৰা কিছু পৰিমাণ হ'লে উপকৃত হয় যাতে তেনেহ'লে আমি পৰৱৰ্তী মেথছলৈ যাওঁ লৈছোঁ 317 মোৰ আখৰবোৰ বেয়া দেই তথাপিও কৰি দিছোঁ আৰু হ'ল এইটো আমি স্কোয়াৰ কৰিম এতিয়া এইটো স্কোয়াৰ কৰোঁতে চাব লাগিব এই সংখ্যাটো কোনো এটা শতকতকৈ কিমান বেছি আছে এই সংখ্যাটো 300তকৈ অলপহে বেছি কিমান বেছি 17 বেছি তেনেহ'লে আমি কি কৰিব লাগিব সেই সংখ্যাটো ডাইৰেক্ট লিখি ল'লোঁ তাৰপিছত যিমান বেছি কিমান বেছি আছে 17 বেছি সেই সংখ্যাটোৰ ওপৰত -17 কৰিব লাগিব যিমান বেছি সিমান মাইনাছ কৰিব লাগিব আকৌ এই সংখ্যাটোকে আমি তলত কি কৰিব লাগিব প্লাছ কৰি দেখাব লাগিব প্লাছ কৰি দেখালোঁ তাৰ পাছত ষ্টেপটো কি হ'ব এই সংখ্যাটোৰ পৰা এই সংখ্যাটো মাইনাছ কৰিব লাগিব তেনেহ'লে কিমান থাকিব 317 ৰ পৰা আকৌ 17 মাইনাছ কৰিলে কিমান থাকিব 300 থাকিব তাৰ পাছত ষ্টেপটো হ'ব কি ইনটু চিন দিয়া হ'ল তাৰ পাছত কি কৰিব লাগিব এই সংখ্যাটো কি কৰিব লাগিব প্লাছ কৰিব লাগিব প্লাছ কৰিলে কিমান হ'ব 334 তাৰ পাছত আপোনাৰ কামটো হ'ব এনেকৈ এটা আণ্ডাৰলাইন কৰা আণ্ডাৰলাইন কৰাৰ পিছত
এই সংখ্যাটো স্কোয়াৰ কৰিব লাগিব এই সংখ্যাটো স্কোয়াৰ কৰিলে হ'ব 2839 তাৰ পাছত ষ্টেপটো হ'ব আপুনি সেই সংখ্যাটোক 100 এ ডিভাইডেড কৰিব লাগিব 100 আমি যেতিয়া ডিভাইডেড কৰিম স্কোয়াৰ কৰি পোৱা সংখ্যাটো দুটা মান বন্ধ হৈ যাব ই কাৰো লগত যোগ নহয় হল তাৰ পাছত ষ্টেপটো কি হ'ব শূন্য শূন্য মিলাইছে কাটিলে 1 ইয়াক ডিভাইড কৰিলে কিমান হ'ব 3 তেনেহলে 8 টো ইয়াৰ লগত কি হৈছে ইনটু হৈ আছে 3 into 4 কিমান হ'ব 12 for 2 উকুলিব কিমান 1 3 into 3 9 উকুলা একটো কিমান হ'ব 10 10 ৰ 0 বহি যাব আকৌ উকুলিব 1 3 into 3 কিমান হ'ব 9 9 ৰ লগত 1 প্লাস কৰিলে কিমান হ'ব উকুলা 1 টো প্লাস কৰিলে 10 তাৰ পাছত ষ্টেপটো কি হ'ব এই সংখ্যাটো কি আকৌ ডাইৰেক্ট আমি বহাই দিলো একেই ধৰণৰ হল তাৰ পাছত ষ্টেপটো কি হ'ব এই সংখ্যাকেইটা আৰু এই সংখ্যাকেইটা প্লাস কৰিম এই সংখ্যাকেইটা আৰু এই সংখ্যাটো প্লাস কৰা নিয়মটো মই আগতে কৈ দিছো যে যিটো সংখ্যা বন্ধ হৈ আছিল মানে আমি চিন দিছিলো সেই সংখ্যাটো সেপাৰেটলি ডাইৰেক্ট বহি যাব তেনেহলে কোনটা বন্ধ হৈছিল এইটো বন্ধ হৈছিল তেনেহলে ডাইৰেক্ট সেই সংখ্যাটো বহি গল তাৰ পাছত বাকি থকা সংখ্যাটোহে প্লাস হ'ব তেনেহলে 2 into 2 কিমান হ'ব 4 0 0 1 অতি কম সময় লাগিছে নেক্সট সংখ্যাটো লৈছো 889 ইয়াক আমি স্কয়াৰ কৰিম এই সংখ্যাটো 800 তকৈ বহুত গুণে বেছি 900 পাবলৈ বেছি বাকি নহয় এতিয়া 800 তকৈ বহুত বেছি সেই কাৰণে আমি চাব লাগিব কোনো এটা শতকক পাবলৈ কিমান বাকি আছে এই সংখ্যাটো 900 ফালে গৈ আছে মানে 900 হ'ব আৰু বেছি নাই তাৰমানে 900 তকৈ অলপহে কমি আছে কিমান কমি আছে 11 কমি আছে তেনেহলে 11 টো ওপৰত প্লাস কৰি দেখাব লাগিব আৰু তলত মাইনাস কৰি দেখাব লাগিব কৰিলে হয়তো বুজি পাব ডাইৰেক্ট লিখিলম আমি সেই সংখ্যাটোকে এতিয়া এই সংখ্যাটো 900 পাবলৈ কিমান বাকি আছে 11 বাকি আছে সেইকাৰণে আমি ওপৰত প্লাস দিম যিমান সংখ্যাটো পাবলৈ বাকি থাকে কিমান সংখ্যাৰ প্লাস দিম আৰু এই সংখ্যাটো ওপৰত প্লাস দিয়াৰ লগে লগে তলত কি হৈ যাব মাইনাস হৈ যাব আপোনালোকে মন দি চাই যাব তেতিয়াহে বুজি পাব অলপ ভিডিওটো জটিলে আছে মেথছ বিলাক কৰিলে পাৰিব নোৱাৰা কোনো কাৰণ নাই কৰিলো তাৰ পাছত ষ্টেপটো কি হ'ব ইয়াত থকা সংখ্যাটো স্কয়াৰ কৰিব লাগিব 11 ৰ স্কয়াৰ কৰিলে কিমান হ'ব আপোনালোকে সকলোৱে জানে যে 121 হল তাৰ পাছত ষ্টেপটো হ'ব কি আপোনালোকে কি কৰিব লাগিব ইয়াৰ পৰা এই সংখ্যাটো কি কৰিব লাগিব যোগ কৰিব লাগিব তেনেহলে ইয়াৰ লগত এই সংখ্যাটো যোগ কৰিলে কিমান হ'ব 900 হ'ব হল তাৰ পাছত ইনটু চিন দিলো তাৰ পাছত ষ্টেপটো কি ইয়াৰ পৰা এই সংখ্যাটো কি কৰিব বিয়োগ কৰিব লাগিব বিয়োগ কৰিলে কিমান থাকিব 878 তাৰ পাছত ষ্টেপটো হ'ব কি এই সংখ্যাটো আমি 100 এ ডিভাইডেড কৰিম 100 এ ডিভাইড কৰিলো আৰু যেতিয়া 100 ডিভাইড কৰিম কি ইয়াত স্কয়াৰ কৰি পোৱা মানটো দুটা ঘৰ বন্ধ হৈ যাব বন্ধ হৈ গ'ল আমি বহাই দিলে নেকি তাৰ পাছত এইটো আমি ইয়াক ডিভাইডেড কৰিলে কিমান থাকিব কিমান 9 হ'বনে এতিয়া 9 টো ইয়াৰ লগত ইনটু আছে তেনেহলে 9 into 8 কৰিলে কিমান হ'ব 72 কিমান বহিব 2 বহিব কুলিব কিমান 7 9 into 7 কৰিলে কিমান হ'ব 63 লগত উকলা 7 যোগ কৰিলে কিমান হ'ব বাৰু 70 কি বহিব 0 বহিব তাৰ পাছত কিমান থাকিব 7 থাকিব তেনেহলে 9 into 8 যোগ কৰিলে কিমান হ'ব 72 লগত উকলা 7 যোগ কৰিলে কিমান হ'ব 79 তাৰ পাছত ষ্টেপটো কি হ'ব এই সংখ্যাটো আকৌ ডাইৰেক্ট আমি তেনেকুৱা ধৰণকে বহাই দিম তাৰ পাছত কি কৰিব লাগিব এই সংখ্যাটো আৰু এই সংখ্যাটো কি কৰিব লাগিব প্লাস কৰিব প্লাস কৰাৰ নিয়মটো হলো কি যি দুটা বন্ধ আছিল সেই দুটা ডাইৰেক্ট আমি আগতে লিখি ললো তেনেহলে 1 টো বকেছে 1 টো আগত প্লাস কৰিলে কিমান হ'ব 3097 বহুত কম সময় লাগিছে আপোনালোকে যিমান কৰিব সিমান পাৰিব আপোনালোকক মই কেটামান দিছো আপোনালোকে ঘৰত ট্ৰাই কৰি চাব এটা দিছো 839 স্কয়াৰ হল আৰু এটা দিছো 315 স্কয়াৰ এইটা সংখ্যা আপোনালোকে কমেন্ট সেকশনত যায় ইয়া উত্তৰটো দিব বুলি মই আশা কৰিছো বন্ধু বান্ধৱীসকল যদি আপোনালোকে এই ভিডিওটো পৰা কিছু উপকৃত হৈছো বুলি ভাবিছে তেনেহলে আপোনালোকৰ ফ্ৰেন্ড ফলোৱাৰ্ছ সকলৰ মাজত শ্বেয়াৰ কৰি দিব আৰু যদি ভুলবশতৰ কিবা ভুল হৈ গৈছে আপোনালোকে কমেন্ট সেকশনত যায় জনাব বুলি আশা কৰিছো আপোনালোকক প্ৰতিশ্ৰুতি দিলো এনেকুৱা ধৰণৰ অন্য এটা ভিডিও লৈ আপোনালোকৰ মাজলৈ আহিম বুলি আজিলৈ ইমানতে বাই ধন্যবাদ